ৱেলকাম গাইজ। মই আজি আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত, গা ধুবলৈ গৈ আছোঁ। আপোনালোকক এয়া বুলি যাই আছোঁ খোজকাঢ়ি যাই মই পাম আজি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰ। এয়া বাৰিষা কালত এইবিলাক চবতে পানী হয়। তো এতিয়া আগলৈ গৈ আছোঁ। বহুত দূৰত আছে মানে এতিয়া পানী। আকৌ বাৰিষা কালত এইবিলাক আগতে পানী থাকে। এইবিলাক এতিয়া খৰিবিলাক ওলাইছে, ছাইডত মানুহে খেতি কৰিছে। এইবিলাকে এতিয়া কোনো টেনচন নাই, ধুনীয়াকৈ নদীত গা ধোৱা মানে এটাই ভাল, এবাৰ ডুব দিলে ঠাণ্ডাটো নাইকিয়া হৈ যায়। সেইকাৰণে মই নদীত গা ধুবলৈ আহোঁ ইয়াতে আহিলে। সেইকাৰণে ভাল লাগে। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ, যাতে ব্ৰহ্মপুত্ৰখন এবাৰ লুইতখন লুইতৰ পাৰৰ আমি অসমীয়া ডেকা ল'ৰা। এয়া চাওক, ইয়াতে মানুহ পুৰিছিলে এইখিনি জেগাত। ইয়াতে কেইখন চিতা জ্বলাইছে চাওক। তিনিখন চিতা জ্বলাইছে ইয়াত। এয়া দুখনকৈ চিতা জ্বলিছে চাওক। তিনিখন চিতা, চাৰিখন চিতা। আমাৰ অন্তিম সময় এয়াই আৰু। এইফালে লুইতখন চাওক, পানী নাইকিয়া হৈ গৈছে। ইয়াতে মই গা ধুম এতিয়া। এইবিলাক জাউ খৰি, জাউ গছ, এইবিলাক ধুনীয়া জুই উঠে মানে। ইয়াৰ পৰা লৈ যায় কাটি মানে। এতিয়া নদীখন দেখিলে মোৰ ইমান ভাল লাগে মানে। এই নদীখন ইয়াতে গা ধুই মই এটা বেলেগ মজা পাওঁ আৰু। সেইখিনিয়ে আৰু। চাই ধুনীয়া ফিলিংছ পাব। নদীখন ইমানেই ভাল লাগে। আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা হেৰি বাটনটো টিপি দিব। চাওক, মই গাটো ধুম আৰু। গা ধোৱা ভিডিঅ' কৰা মানুহ নাই, সেইকাৰণে গা ধোৱা ভিডিঅ'টো নেদেখাওঁ। এইখিনি পানীতে গা ধুব লাগিব আৰু। এইখিনি পানীতে ধুব লাগিব। এতিয়া কাপোৰ চাপোৰ খুলিম, গা ধুম, বঢ়িয়াকৈ ডুব দুটা মাৰি দিম, বঢ়িয়া হৈ যাব। থেংক ইউ। তো চাওক নদীখন। এইফালে দলঙো বনাই আছে। এইফালে দলং, সেইফালে দলং হ'ব এনেকৈ। এইবিলাক চব পানীয়ে থাকে আৰু। এতিয়া খানা খাব মানুহে, বালি, এইবিলাক বালা বুলি কয়, এইবিলাক ঝাউবন। ঠিক আছে, থেংক ইউ। 27X ইউটিউব চেনেলত আজি মই আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গা ধুম। পানী নাই, সেইবাবে আহিছোঁ। ভয় নালাগে, পানী থাকিলে ভয় লাগে আহিবলৈ। কাপোৰ চাপোৰ শুকাই গাটো ধুওঁ আৰু। এতিয়া কাপোৰখিনি এইখিনি এতিয়া তললৈ নামি গৈ আছোঁ। এয়া নামি গৈ আছোঁ। এই পেণ্টটোত বালি লাগি গৈছে। চেম্পু এক পেকেট আনিছোঁ, ক্লিনিক+ চেম্পু। তো অকণমান নামি যাওঁ, দেখাওঁ। এই ঠাণ্ডা লাগিছে ৰাইজ। এয়া লুইতখন আমাৰ। এই লুইতখনৰ পাৰতে অসমীয়া জাতিৰ স্বাভিমান, আশা, গৌৰৱ লুকাই আছে। চাওক আমাৰ লুইতখন। এই লুইতখনৰ ভিতৰতে কি সুন্দৰ দৃশ্য। ৰাতিপুৱাই ইয়াৰে মানুহবিলাক আহি ইয়াত গা ধুবলৈ আহে। সেইবাবে ময়ো এটা ভিডিঅ' বনাওঁ বুলি আজি ওলাই আহিছোঁ এই গা ধুবলৈ। ভিডিঅ'টো এইবাবে বনালোঁ, কিছুমান ল'ৰা ছোৱালীয়ে সাঁতুৰিব নাজানে, নদীত গা ধুবলৈ নিদিয়ে মাক দেউতাকে। কিন্তু পানীত কেতিয়া বিপদ চিপদ হ'লে সাঁতুৰিব জনাটো ভাল। সেইবাবে মই ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। ক্লিনিক+ আছে, পূৰা ক্লিনিক+ হৈ লওক। আপোনালোকৰ ক্লিনিক+ হৈ যাব।